तामुलपुर जिल्ला सिंनि सुवाकपुराव मोसौ सिखाव हमदों। मख'नो गोनां बाथ्रादि गरेस्वर ओनसोलनि बाङालिपारा अम्बरीश नगरनिफ्राय थांनाय बावैसो साननिफ्राय मोसौ गोमानाय जाथाय जाबोबाय थादों। बेबादिनो तामुलपुर जिल्ला सिंनि अम्बरीश नगरनिफ्राय थांनाय 1 जानुवारिनि हराव गोमानाय मोसौखौ बरपेटा जिल्लानि कुकारपारा बाजाराव मोनो। जाथायनि सोमोन्दै मिथिनो हानाय बादिब्ला बाङालिपारानि अम्बरीश नगरनिफ्राय 1 जानुवारि खालार खालि आब्बास चन्दिगरनि न'निफ्राय हालिसे मोसौ बलद गोमानायनि उनाव नखरनि सुबुङा सुवाकपुर पुलिस आउटपस्टआव मोनसे गसर थिसनो आरो नखरनि सुबुङाबो दाब दाब जायगायाव नागिरो। बेबादिनो उनाव गोमानाय मोसौजों लोगोसे सासे मोसौ फालांगिरिखौ बरपेटा जिल्लानि कुकारपारा बाजाराव हमनो मोनो आरो सुवाकपुर पुलिस आउटपस्टआव लानानै फैयो। बे गासैबो जाथायनि सायाव सुवाकपुर पुलिस आउटपस्टनि पुलिसआ नायबिजिरनायखौ जागायदों होनना मिथिहोदों। गुबुन फारसेथिं मोसौ खावजानाय बिगोमा आरो ओनसोलनि सुबुङा बे बिथिङाव ओरैबायदि फोरमायो। অনুমান মই এটামান বজাত 12টামান বজাত মই ওলাই চাইছোঁ গৰু আছে তাৰপিছত আকৌ ওলাই 5টামান বজাত মোৰ ৱাইফে ওলাই পেলাই চাইছে গৰু নাই। তেতিয়া কৈছে গৰু কিনি লৈছে। কৈছে ল'ৰাই ওলাইছে নেকি, আমি ৰাতিপুৱা গৰু ওলাওঁ গোৱালিৰ পৰা। তেতিয়া ল'ৰাক মাতিছে, ল'ৰাই ধাপ মাৰি উঠিছে, ল'ৰাকে মইতো গৰু ওলোৱা নাই। এই আমাৰ হাহাকাৰ লাগিল, ইমান বিচাৰিলোঁ আমি। কাৱৰ বাহা, তাৰপিছত আপোনাৰ মঙলদৈ, খাৰপেটীয়া, চিপাঝাৰ এইবিলাক মই ভূটাং সব বিচাৰিলোঁ। বিচাৰি এই গেলোঁ আৰু এইখিনিত যাই পেলাই তাতে আমি পালোঁ, অলপ বতাহ পালোঁ এই মানুহজনৰ ঘৰত। বতাহ পোৱাৰ পিছত এতিয়া আমি কুকাৰপাৰাত, আমাৰ জোঁৱাই এটা আছে কুকাৰপাৰাত, এই বৰমাৰাত জোঁৱাইক মই ফোন কৰিলোঁ যে বজাৰত যাওকচোন, গৰু বজাৰত গৈছে। তাৰপিছত যাই পেলাই জোঁৱাই চাই পেলাই গৰু পাৱাৰ লগে লগে আমাক ফোন কৰিছে। আমি দুটা গুচি গৈছোঁ, মই আৰু মোৰ ল'ৰা লৈ গুচি গৈছোঁ। আৰু ইয়াৰ লগত মোৰ সন্দেহ পূৰা আছে, মোৰ বিশ্বাস ইয়াৰ লগত আৰু জড়িত আছে। ইও প্ৰত্যেকটি গৰু চোৰৰ লিডাৰ হ'ব লাগে। মোৰ এইখিনি ক'ব লাগে। আজি মই ৰাতিপুৱা গম পালোঁ এই সুৱাকপুৰ থানাত এজন গৰু বেপাৰী ধৰিছে। গৰু বেপাৰী বুলি ঠিক ক'ব নোৱাৰি, তেখেত চোৰ হয়। কাৰণ তেখেতে এখন বজাৰত আমাৰ অম্বৰীশ নগৰ চাগে, অম্বৰীশ নগৰৰ পৰা এঘাল গৰু চুৰ কৰিছিলে আৰু চুৰ কৰাত এজন বেপাৰী তাত বিক্ৰী কৰিছিলে। তেখেতসকলে অম্বৰীশ নগৰৰ পৰা গৈ বজাৰত গৰুহাল চিনাক্ত কৰিছে আৰু তাৰ পৰা যিজন বেপাৰীয়ে গৰুহাল লৈছিলে তেখেতসকলক ধৰিছিলে। যোৱা জেঠ মাহতে, মানে 6-7 মাহ হ'ল গ'ল। এই 7 মাহ আগতে আমাৰ ঘৰৰ পৰা ঠিক তেনেদৰে 3টা গৰু চুৰ হৈছিলে, 2টা গাই আৰু এটা দমৰা গৰু। তো মোৰ সন্দেহ হয় যে ইয়াত যিমান গৰু চুৰ হৈছে, এই গৰু চুৰ হোৱাৰ এই যিটো লিংক, এই একেটা লিংকে। সেয়ে মই অনুৰোধ জনাওঁ থানা কৰ্তৃপক্ষক যে অনতিপলমে আমাৰ যিটো গেং, চোৰৰ যিটো গেং, এইটো কৰায়ত্ব কৰক। এইখিনি যেতিয়া 1টা বাজিছে, 1 তাৰিখে পৰিল, তেতিয়া মোটামুটি আমাৰ অনুমানিক মোটামুটি 12টা বজাত আমাৰ গৰু হেৰাল। গৰুটো আমাৰ গোহালিৰ পৰা লৈ আহিছে খুলি পেলাই, যিটো দৰক দিয়া ৰছী, আপোনাৰ পথাৰত দৰক দিওঁ, সেই ৰছীখনো লৈ আহিছে। গৰুটো আমাৰ ঘৰৰ দক্ষিণ ফালেদি লৈ পেলাই এই বিলাহী খেতিৰ ওপৰ দি লৈ গৈছে। চিনটো আছে ডাইৰেক্ট, 2টা মানুহ আহিছিল, ভৰিৰ চিন আছে, চেণ্ডেল নোহোৱাকৈ মানুহ। তাৰপিছত এনেকৈ আমি গ'লোঁ বিচাৰি আমি তামোলপুৰ, আপোনাৰ ইফালে মঙলদৈ, খাৰপিটা, তাৰপিছত কাৱৰ বাহা, মেলা বাজাৰ, ভূটান, এইবিলাক চব ঘূৰিছোঁ। ঘূৰাৰ পিছত যোৱাকালি ৰাতিপুৱা আমি ইয়াতে গ'লোঁ, এই ভৰাজল নামৰ ঠাই গ'লোঁ। তাতে যাই এটা মানুহ খুজিছোঁ যে ইয়াতে গৰু বেপাৰী, ডাঙৰ গৰু বেপাৰী আছে নেকি। কৈছে ইয়াতে এটা ডাঙৰ গৰু বেপাৰী আছে, ডাঙৰ গৰু কিনে। তাৰপিছত তাৰ ঘৰত গ'লোঁ, সেই মানুহটো নাই। সেই মানুহটোৰ নাম আছিল কিবা, তাৰ নাম্বাৰ লৈ পেলাই যেতিয়া আমাৰ দেউতাই ফোন মাৰিলে, হৰজত দা নেকি, দেউতাক উল্টা পুল্টা মানে অলপ কৈছে যে তুমি ক'ৰ হয়, তোমাকতো চিনি নাপাওঁ। দেউতাই কৈছে মোক এনে চালে চিনি পাবা, কিন্তু মোক এনে চিনি নাপাওঁ। কিন্তু আমি তাকতো দেখা নাই, সিহঁতে আমাকো দেখা নাই। তাৰপিছত কৈছে আপুনি ক'ত আছে, কয় মইতো কুকাৰপাৰ বজাৰত যাই আছোঁ। যেতিয়া দেউতা সুধিছে যে ই লৈ গৈছে মাল লৈ যাই আছে নেকি, তেতিয়া কৈছে মাল লৈ যাই আছোঁ। তেতিয়া আমাৰ সন্দেহ হ'ল। তেতিয়া আমাৰ বাইদেউ এটা বিয়া দিছোঁ, আপোনাৰ বৰমাৰা বুলি কয় জেগা, বৰপেটাত, তাতে বিয়া দিছোঁ। তেতিয়া সেই আমাৰ ভিনিক ক'লোঁ, এনে ভিনি গৰু আপুনি বজাৰত যাওক, কুকাৰপাৰ বজাৰত যাওক, আজি কুকাৰপাৰ বজাৰ হয়, ডাঙৰ শুক্ৰবাৰে বজাৰ হয়। তেতিয়া ভিনি কৈছে মই অলৰেডি আগতে আহিছোঁ, তোমালোকে কোৱাৰ আগতে আহিছোঁ। তেতিয়া ফোনটো কাটি দিলোঁ মই। কাটি দিয়াৰ পিছত মোটামুটি 5 মিনিটমান পিছত আমাৰ ভিনিয়ে ফোন মাৰিছে, দাদা সোনকালে গৰু পাইছোঁ, গৰু আমাৰে গৰু। তাৰমানে আমাৰ ভিনি জানে আমাৰ ঘৰতে সদায় আহি থাকে, হালো মাৰিছে আমাৰ লগত, গৰু পাইছোঁ। তেতিয়া আমি লগে আমি তাৰ পৰা গ'লোঁ, যাই পেলাই গৰু ওৰা দিনটো তাতে ৰাখিল, কাৰণ বজাৰখন অলপ পৰিৱেশ বেয়া হ'বৰ কাৰণে।
তাৰপিছত যিটো মানুহটো যিটো এইটো বেপাৰী বুলি কৈছে তাক ধৰি ৰাখিছিল মাইজদা থানাত লৈ আহিল। তাৰপিছত ৰাতি মোটামুটি কয়টা বজাত দিছে ছাৰে, মোটামুটি আনুমানিক 10টামান বজাত আমাৰ সোহাগপুৰৰ IC ছাৰ যাই পেলাই সোহাগপুৰত আমাৰ আগতে তাৰমানে এণ্ট্ৰি কৰা আছিল। সোহাগপুৰৰ IC ছাৰ যাই পেলাই গৰুহাল আমি লৈ আহিলোঁ, উদ্ধাৰ হ'লোঁ। উদ্ধাৰ হোৱাৰ পিছত গৰুহাল আমি ঘৰত লৈছোঁ। এতিয়া মানুহটো এতিয়া আছে। এতিয়া ছাৰে এতিয়া আমাৰ আশ্বাস দিছে আৰু যিহেতু আমি কিবা কোৰ্টত লৈ পেলাই আকৌ 3 দিনৰ কাৰণে বোলে জিম্মাত আনি পেলাই গেংটো বোলে জড়িত বোলে সন্দেহ মানে হয়, কিন্তু এতিয়া ডাইৰেক্ট আমি ক'ব নোৱাৰিম। গাঁৱৰ মানুহ থাকবা লাগে, নহ'লে আমাৰ ঘৰৰ পৰা ইমান দূৰৰ মানুহ কেনেকৈ যাব গম পাব যে আমাৰ ঘৰত ইমান ডাঙৰ আমাৰ ঘৰৰ পৰা মোটামুটি আনুমানিক 1 কিলোমিটাৰ নহ'ব। তাৰ ওচৰত নেপালী মানুহ এটা গৰু 1 বছৰ আগতে হেৰাইছে। সিমানটো ইমান বিচৰা নাই, ইয়াতে আছে। আমাৰ গাঁৱত তাৰমানে এনেকুৱা ঘটনা হৈ আছে, সেইকাৰণে মানে আমাৰ বহুত লাগি আছে আৰু মনত। তাতে যাৰ দি আছে।